ডেফ'ড হিল পিপলছ কালচাৰেল ফাৰ্মৰ নৱম বৰ্ষপূৰ্তি উদযাপন দেওবাৰে বিয়লিৰ পৰা 3 বজাত দিনজোৰা কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত হিল পিপলছ কালচাৰেল ফাৰ্মৰ নৱম বৰ্ষপূৰ্তি কাৰ্যসূচীৰ সফল সামৰণি পৰে। কাৰ্বি আংলং জিলাৰ 27টা জাতি জনগোষ্ঠীক লৈ গঠন হোৱা হিল পিপলছ কালচাৰেল ফাৰ্মৰ নৱম প্ৰতিষ্ঠা দিৱস আজি ডিফু ক্লাবত উদযাপন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰঘাং মুখ্য অতিথিৰূপে উপস্থিত থকা অনুষ্ঠানত জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য ৰঘাঙে HPCFৰ এই উদ্যোগত ভূয়সী প্ৰশংসা কৰে। সংবাদ মাধ্যমৰ আগত HPCFৰ অধ্যক্ষ লাইছান ইংলেঙে কয় যে আমি পূৰ্বে জিলাখনত এক বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হৈছিলো। কেতিয়াবা উগ্ৰপন্থীজনিত সমস্যা, কেতিয়াবা গোষ্ঠী সংঘাতে পাহাৰক জোকাৰি গৈছে। এইবোৰ জাতি জনগোষ্ঠীসমূহৰ মাজত এটা দূৰত্বৰ সৃষ্টি কৰিছিল। এই দূৰত্ব হ্ৰাস কৰাৰ লক্ষ্যৰে আমি এই অনুষ্ঠানৰ জন্ম দিছিলো। এই ক্ষেত্ৰত আমি সফলতা লাভ কৰিছো যদিও এতিয়াও বহু কৰিবলগীয়া আছে বুলি ইংলেঙে মন্তব্য কৰে। এই আশাটো মই পূৰণ বুলি নাভাবোঁ। কাৰ্বি আংলঙত আমি এটা উদ্দেশ্যৰে আগবাঢ়িছিলোঁ যে আজি 2015 চনৰ তাৰ আগত কাৰ্বি আংলঙৰ যি পৰিস্থিতিত আমি ভুগিছোঁ, মই বুলি নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভুগিছে। কেতিয়াবা উগ্ৰপন্থী সমস্যা, কেতিয়াবা জাতিৰ মাজত যিটো সংঘাত, এনেধৰণে আমি ভুগিছোঁ। কেতিয়াবা ৰেলৱে ষ্টেচনত গ'লে বোম বিস্ফোৰণৰ তেনেকুৱা কথা আমি পাই আহিছোঁ। তাৰ মাজত আমি সেইটো টাইমত আমি দেখিছোঁ যে আমাৰ মাজত এটা বহুত গেপ আছিলে। সেই গেপটো আমি ফিল আপ কৰিব পাৰিছোঁ, এইটো সঁচা। কিন্তু আমি কৰিবলগীয়া আৰু কাম আছে। কাৰ্বি আংলঙৰ এতিয়া শান্তি ঘূৰাই আহিছে সম্ভৱ নাছিলে, কিন্তু CM ডক্টৰ তুলিৰাম ৰঘাঙৰ যেতিয়া CM হৈছে, তেখেতৰ যিটো নেতৃত্ব, বিভিন্ন সংগঠনৰ লগত আলাপ আলোচনা, উগ্ৰপন্থী সমস্যাটো সমাধান কৰাৰ, তেওঁলোকে শান্তি চুক্তি কৰাৰলৈকে আনাৰ, তেনেকৈ কাৰ্বি আংলঙৰ এটা পৰিৱেশ হৈছে। এতিয়া শান্তি ঘূৰি আহিছে, তেনেকৈ আমি অনুভৱ কৰিছোঁ। কিন্তু এইটো শেষ বুলি নাভাবোঁ, যাতে আমাৰ লক্ষ্য উদ্দেশ্যটো যেতিয়ালৈকে কাৰ্বি আংলঙৰ একতা নহ'ব, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সন্মান একেলগে নাপাব, একতাটো যেতিয়ালৈকে নহ'ব, এইটো আমাৰ লক্ষ্য সফল নহ'ব। আমাৰ লক্ষ্য হৈছিল যে ইয়াত বহুত মানুহে অভিযোগ আনে যে হিল পিপল কালচাৰেল ফৰাম বুলি ক'লে জাতি জনজাতিবিলাক আছে। তো কিয় বুলি কয়, আমাক কৈছে যে আমি পাহাৰত থকা বসবাস কৰা জাতি জনগোষ্ঠীৰ কথা কৈছোঁ। তে আমি সকলোৱে শান্তি বিচাৰিব লাগিব। কোনোবা ব্যক্তি হওক, কোনোবা যদি ব্যৱসায়ী হওক, কোনোবা যদি কৰ্মচাৰীয়ে হওক, কোনোবা দল সংগঠনে হওক, কোনোবা অৰাজনৈতিক সংগঠনে নহওক, আমি সকলোৱে শান্তি বিচাৰিব লাগিব। আৰু শান্তি বিচাৰিলে আমি সকলোৱে দায়িত্ব ল'ব লাগিব। এই কথাটো আমি ক'ব বিচাৰিছোঁ। এইটো আগুৱাইছে। আৰু আজি 9 ফাউণ্ডেশ্যন ডে দিনাখন এটা প্ৰমাণ হৈছে যে আমি মাজমজিয়াত বজাৰৰখিনিত আমি যেতিয়া প্ৰচেছন কৰিবলৈ পাইছোঁ যে 27টা জাতি জনগোষ্ঠীত আমি এতিয়া একেলগত আমি থিয় দিব পাৰিছোঁ। আৰু আমাৰ এটাই লক্ষ্য, আমি নিজকে কালচাৰেল আমি নাম কৰিছোঁ। হয়, সাংস্কৃতিকৰ নাম কিয় কাৰণে কৰিলোঁ? মই যদি নিজৰ সংস্কৃতি মই ভাল পাওঁ, কিন্তু মই আনক সংস্কৃতিটো মই ভাল পাব লাগিব, মই আকলি ল'ব লাগিব। তাৰপিছতহে আমাৰ এটা একতা ভাৱ আহিব। সেই একতা ভাৱ আজি ভাইচাৰা, সেইকাৰণে আমি ডিক্লেয়াৰ কৰিছোঁ আমাৰ ফাউণ্ডেশ্যন ডে'টো আমি ব্ৰাদাৰহুড ডে' হিচাপে আমি অবজাৰ্ভ কৰিছোঁ। এতিয়া আমি CM ছাৰে নতুন ঘোষণা কৰিছে, হয় অহা বছৰ বোলে আমাৰ এই কাৰ্বি আংলঙত আগত আমাৰ বেয়া বদনাম আছিল। কিন্তু কাৰ্বি আংলঙৰ আমি এই সাংবাদিকৰ পৰা জৰিয়তে আমি বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰা মানুহবিলাকে অনুভৱ কৰিছে এতিয়া অলপ হ'লেও শান্তি ঘূৰি আহিছে। আৰু আহিবলগীয়া দিনটো এই কাৰ্যসূচীবিলাক আমি আৰু আগুৱাই লৈ যোৱাটো ছাৰে বিচাৰিছে। সেইকাৰণে অহা বছৰটো আমি এই মঞ্চৰ জৰিয়তে আমি গুৱাহাটীত কলা কেন্দ্ৰত তেওঁ ডিক্লেয়াৰ কৰিছে। হয়তো চাগে অহা বছৰ আমাৰ মাজত আলাপ আলোচনা কৰি কি কৰিব পাৰোঁ আমি আশা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাও আছে, সৰু সমস্যাবিলাক আছে। এই সমস্যাটো আলাপ আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব। আৰু কাৰ্বি আংলঙৰ মূল যিটো ৰাজনৈতিক সমস্যাও যদি আমাৰ মাজত একতা হ'লে, আমাৰ মাজত কোনো ভেদভাৱ নাথাকিলে, এই ৰাজনৈতিক সমস্যাবিলাকো সমাধান কৰাৰ এটা পথ ওলাব বুলি আমি আশা কৰিছোঁ। এটা জটিল সন্দিক্ষণত যেতিয়া আপুনি ছাত্ৰ আছিলে, সেইটো সময়ত আপুনি হিলছ পিপল কালচাৰেল ফৰাম নামৰ এইটো জন্ম দিছিলে। গতিকে ইয়াৰ মাজত কিবা উদ্দেশ্য নিহিত হৈ আছিলে, যিহেতু সময়ত সংঘাত চলি আছিলে, অশান্তি বিৰাজ কৰিছিলে। গতিকে আপোনাৰ এইটো উদ্দেশ্য অকণমান সেইটো টাইমত মই দেখিছোঁ যেতিয়া কাৰ্বি ডিমাচা নহয়, একচুৱেলি DSD আৰু UPDS আছিলে সংঘাতটো, কিন্তু পেপাৰ মাধ্যমে কাৰ্বি আৰু ডিমাচা বুলি নামাকৰণ কৰাই দিলে। যেই নহওক,
যেতিয়া সংঘাত হৈছিলে মই ভাবিছিলোঁ, যেতিয়া মই গাঁৱৰ পৰা ওলাই আহিছোঁ ছাত্ৰ সংগঠনৰ, তেতিয়া মই প্ৰেছিডেণ্টো পোৱা নাছিলোঁ। সেইটো টাইমত মই এটা অনুভৱ কৰিছোঁ, মই কাৰ লগত কথা পাতিম, মোৰ চিনাকি নাছিলে। তেওঁলোকৰ ডিমাচা নেতৃত্বসকল যিবিলাক নীতিবৃন্দসকলৰতো লিডাৰ্ছবিলাকতো মই কাৰ লগত কথা পাতিম এনেকৈ অনুভৱ কৰিছিলোঁ। তেতিয়া মই DSA হিচাপে পাইছিলোঁ। আজি ধীৰাজ ডিফুচাই DSU এতিয়া কাৰ্বি আংলং জিলাত উপদেষ্টা আছে। তেতিয়া টাইমত ডিমাচা ছাত্ৰ সংগঠনৰ তেখেতৰ প্ৰেছিডেণ্ট আছিলে। সেইটো টাইমত আমি কথা পাতিছিলোঁ। তাৰ লগে লগে মই ফেনফিকা ৰেংমাক পাইছোঁ, এইটো নাগা ৰেংমা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতিবিলাক আছিলে। তাৰপিছত KNE হিচাপে মই টংথাঙক পাইছোঁ, অংকিত পালক পাইছোঁ। তেনেকৈ মানে জাতীয় সংগঠনবিলাকৰ লগত ছাত্ৰ সংগঠনৰ মাজত আমি বহুত গেপ এটা অনুভৱ কৰিছিলোঁ। এইটো যদি গেপ হয়, সন্দেহ হয়, সন্দেহৰ পৰা সংঘাত হয়। সেইকাৰণে আমি অনুভৱ কৰিছোঁ এই সন্দেহটো আমি শেষ কৰিব লাগে। প্ৰথমতে আমাৰ যিটো ব্ৰিজ আছিলে, এইটো দলংটো আমি আৰু নিৰ্মাণ কৰি পেলাই আমি দলংটো পাৰ কৰে কেনেধৰণে পাৰ কৰিব লাগে এইটো নিৰ্মাণ কৰিব লাগে বুলি অনুভৱ কৰিছিলোঁ। সেইকাৰণে আমি পিছত লাহে লাহে কেতিয়াবা তেতিয়া টাইমত আমাৰ কাৰ্যালয়ো নাছিলে। তেতিয়া টাইমত ক'ৰবাত আমি হোটেলত কথা পাতোঁ, কেতিয়াবা আমি মানুহৰ ঘৰত, দানিয়েলৰ ঘৰতো আমি অফিচ পাতিছিলোঁ। এনেকুৱা জেগা জেগাই গৈছিলে। কিন্তু তাৰ মাজত উদ্দেশ্য ডাঙৰ এটা আজি মঞ্চ পাইছোঁ। CM ছাৰে ওচৰত যেতিয়া আমি কথাবিলাক খোলাখুলি হিচাপে আমাৰ কাৰ্যসূচীবিলাক CM ছাৰে দেখিলে, কাৰ্যসূচীৰ লগতে ছাৰৰ লগত আলোচনা হ'ল। সেই আলোচনা তেনেকুৱাতে এটা SPCFৰ আজি মানে 9 বছৰত আজি ভৰি দিছে। এইটো আপোনালোকৰ আশীৰ্বাদ আৰু কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশীৰ্বাদ। সেই আশীৰ্বাদৰ জৰিয়তে আজি এইখিনিলৈকে পৰ্যায়ত আহিছে। মই আশা কৰোঁ তেনেধৰণে আমাক আশীৰ্বাদ দি থাকিব আৰু আমি আশা কৰোঁ কাকো আমি নিন্দা নকৰোঁ। বিভিন্ন জাতি জনগোষ্ঠী থাকক, পাৰ্টি থাকক, ব্যক্তিগত থাকক, কিন্তু শান্তি আৰু একতাটো আমি আগুৱাই লৈ যাব লাগিব। সেই উদ্দেশ্যৰে আমি ভাবিছোঁ। কাৰ্বি আংলঙৰ যিটো লং ষ্টেণ্ডিং এছপাইৰেশ্যন ইমান যিটো আছিলে স্বৰাজ্য, আপোনাৰ মনত হয়তো এনেকুৱা উদ্ভৱ হৈছিল? নাই, মই যদি ৰাজনৈতিক সমস্যা, সেইটো ৰাজনৈতিক আৰু সাংবিধানিক কথা ক'ব লাগিব। সাংবিধানিক যদি আমাৰ তাত সাংবিধানিক যদি এটা আমাৰ ৰক্ষাবদ্ধত যদি আছে, তাত লিখিবদ্ধ আছে। মানুহবিলাকে কয় আৰ্টিকল 244A সাহিত্য পৰিষদৰ মানে এইটো মানে ৰাইজ যিটো সাহিত্য পৰিষদৰ যিটো ৰাজ্যটো আমি এইটো নিৰ্মাণ কৰিব পৰা যদি আমাৰ তাত সংবিধানে যদি আমাক প্ৰাধান্য দিছে, তেতিয়াহ'লে এই প্ৰাধান্য দিলেও আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি আলাপ আলোচনা কৰিব লাগিব। কি ধৰণে আমি কৰিলে ভাল হয়। মই কেৱল এটা জাতি বুলি কৰিলেতো ঠিক নহ'ব, কিন্তু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো আলাপ আলোচনা কৰিব লাগিব। কেনেধৰণে কৰিলেহে ৰাজনৈতিক এটা সমস্যা সমাধান হ'ব বুলি মই অনুভৱ আছে এইটোতো। ধন্যবাদ।